কেৱল ৰাজনীতিৰ স্বাৰ্থত কংগ্ৰেছে যে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছে তাৰ প্ৰমাণ দিলে গৌৰৱ গগৈ। বিৰোধী ঐক্যমঞ্চৰ মিটিঙত লুৰুণজ্যোতি গগৈৰ বিয়াৰ কথা আলোচনা কৰি আহি গৌৰৱ গগৈয়ে ফেচবুকত কৰা এই পোষ্টটোৱে তাকে প্ৰমাণ কৰি দিলে। জয় জুবিন দা বুলি কৈ জুবিন দাক ব্যৱহাৰ কৰি এওঁলোকে আকৌ ২৪ৰ দেওনা পাৰ হ'ব বিচাৰিছে। জুবিন ক্ষেত্ৰত দেখা পোৱা অনৈতিক কাৰ্যকলাপত সেইকাৰণে চাগে সমৰ্থন আছিল এওঁলোকৰ। কি মদ খোৱা কথাটোৱে হওক বা কি জাতি জুবিন ক্ষেত্ৰ বন্ধ কৰা কথাটোতে হওক, এওঁলোকে ইমান দিনে আচলতে ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰি আছিল জুবিন গাৰ্গক। কিন্তু আচল কথাটো হ'ল এইষাৰ কথা বহুত আগতে মুখ্যমন্ত্ৰীয়ে কওঁতে আকৌ কেইজনমান তথাকথিত জাতীয়তাবাদী নেতাৰ খংহে উঠিছিল। পিছে ক'ত আজি তেওঁলোক? ক'ত আমাৰ শিল্পী সমাজ? দিনে ৰাতি চৰি থকাবোৰ ক'ত? আমাৰ ইউটিউবাৰবোৰ ক'ত? জুবিন দাৰ নামত কোনো ৰাজনৈতিক শ্লোগান ব্যৱহাৰ কৰিব নালাগে আৰু কৰিব দিয়া নহ'ব। আৰু তেনে শ্লোগান ব্যৱহাৰ কৰা সকলক উচিত উত্তৰ দিব আমাৰ অসমৰ ৰাইজে।